জোনাগিৰি জিল মিল এই শীৰ্ষক অনুষ্ঠান আয়োজন কৰা আমাৰ নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ আজি অনুষ্ঠানৰ সন্মানীয় সভাপতি পুনৰাষ্ট্ৰ ডাঙৰীয়া, প্ৰধান সম্পাদক ভৰালী ডাঙৰীয়াকে প্ৰমুখ কৰি অসমৰ নৃত্য জগতখনত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা আমাৰ আটাইৰে মৰমৰ শিল্পী শান্তিমণি শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী আমাৰ সকলোৱে মৰমৰ শিল্পী অলিম্পিকা ভূঞাকে প্ৰমুখ কৰি উদ্যোক্তা মণ্ডলী আজি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা আচুৰ্য বৰপাত্ৰ প্ৰমুখ কৰি সিদ্ধাৰ্থ শৰ্মা কে খ্যাত। গতিকে আমি সকলোকে আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ। আচলতে এই সময়খিনিত কথা কোৱাৰ সময় নহয়, কিন্তু আটাইতকৈ ভাল লগা এইটোৱেই কথা যে খুব পৰিকল্পিতভাৱে আৰু খুব সুন্দৰকৈ আজি বহু বছৰ ধৰি শান্তিমণি শৰ্মা ডাঙৰীয়াই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কৰি আগবঢ়াই লৈ যাবৰ কাৰণে এক অহৰহ প্ৰচেষ্টা লৈ আছে। বৰ সৰু কথা নহয়, খুব ধাৰাবাহিকভাৱে সাংস্কৃতিক জগতখনত কাম কৰি থকা, খুব সমস্যাৰ মাজত, খুব প্ৰত্যাহ্বানৰ মাজত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক কাম। তাৰ মাজতো কিন্তু খুব সুন্দৰকৈ সমগ্ৰ অসমতে বহু হাজাৰ ছাত্ৰ ছাত্ৰীক এই নৃত্যৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই লৈ যাবৰ কাৰণে চান্দোদা সফল হৈছে। ইয়াতকৈ আৰু ভাল লগা কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে, কাৰণ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ভূমিয়ে অসমত এনেধৰণে বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকক এনেধৰণে পৰিকল্পিতভাৱে সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ যি পৰিকল্পনা কৰি আছে সঁচাকৈ আদৰণীয় আৰু সুদূৰ প্ৰসাৰী। গতিকে মই বিশেষ বক্তব্য ৰাখিব খোজা নাই। চান্দোদাৰ লগত আমি সদায় আছোঁ, অনাগত দিনবিলাকতো তেখেতে এই যিটো ধাৰা, এই ধাৰা অব্যাহত ৰাখিব। আৰু এটা কথা নকলে থাকি যাব যে খুব সুন্দৰকৈ চান্দোদাই হওক বা আমাৰ অলিম্পিকা ভূঞাই হওক সমগ্ৰ অসমতে এই নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এই নৃত্যৰ লগত জড়িত কৰি ৰাখিবলৈ প্ৰচেষ্টা লৈ আছে। আৰু আমি আশা কৰিছোঁ যে গোলাঘাট জিলাতো ইতিমধ্যে ডেৰগাঁৱত প্ৰথম আৰম্ভ হৈছিল, পৰৱৰ্তী সময়ত বোকাঘাটত, আৰু ইয়াত এই অঞ্চলত তেওঁলোকে এই বিদ্যালয় আৰম্ভ কৰিছে। গতিকে ইয়াতো আমি দেখিবলৈ পাইছোঁ খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰিছে। গতিকে ইয়াতকৈ আৰু সুখৰ কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে। গতিকে আশা কৰিম অনাগত দিনবিলাকতো ভগৱানে শক্তি দিয়ক আৰু এনেধৰণে যাতে সমাজৰ হকে, জাতিটোৰ হকে আগবঢ়াই নিবৰ কাৰণে তেখেতৰ মনত যিটো হেঁপাহ, যিটো চিন্তা, সেই চিন্তা অব্যাহত থাকক। গতিকে পুনৰবাৰ মই শান্তিমণি শৰ্মা ডাঙৰলৈ কৃতজ্ঞতা জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।